নমস্কাৰ বন্ধু বান্ধৱীসকল, অভিজিত মটিভেশ্যন এণ্ড মিক্স চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ভাগৱত গীতাৰ মতে মানুহৰ পতন কেতিয়াৰ পৰা আৰম্ভ হয়। শ্ৰীমদ ভাগৱত গীতা হৈছে এজন বন্ধুৰ লগত আন এজন বন্ধুৱে কৰা কথা বাৰ্তা বা সংলাপ। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক মহাভাৰত যুদ্ধৰ সময়ত দিয়া প্ৰতিটো শিক্ষাৰ প্ৰতিটো কথাই ইয়াত সম্পূৰ্ণভাৱে বৰ্ণনা কৰা হৈছে। শ্ৰীমদ ভাগৱত একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক জীৱন যাপনৰ সঠিক পথ দেখুৱায়। জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেম আদিৰ সকলো পাঠ শিকায় ভাগৱত গীতাই। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান মানৱ জাতিৰ বাবে অতি উপযোগী বুলি বিবেচিত কৰা হয়। ভাগৱত গীতাক গোটেই জীৱনৰ দৰ্শন আৰু অনুসৰণ কৰা ব্যক্তিজনেই শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। মানুহে কেনেধৰণৰ কৰ্ম কৰিলে বা কেতিয়াৰ পৰা মানুহৰ পতন হয় সেই সম্পৰ্কেও মদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই সুন্দৰভাৱে উল্লেখ কৰিছে। মানুহৰ পতন হোৱাৰ প্ৰথমটো কাৰণ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যিকোনো এজন ব্যক্তিৰ যেতিয়া পতন আৰম্ভ হয় তেতিয়া তেওঁ আনৰ পৰা নিজৰ সকলো পৰামৰ্শ ল'বলৈ আৰম্ভ কৰে। ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ মতে কাৰো সমৰ্থন নোপোৱাৰ কাৰণে কেতিয়াও হতাশ হোৱা উচিত নহয়। কাৰণ কোনোবাই সহায় কৰক বা নকৰক, কোনোবাই সমৰ্থন কৰক বা নকৰক, প্ৰতিটো কঠিন সময়ত ঈশ্বৰে সকলোকে সমৰ্থন কৰে। ভাগৱত গীতাত লিখা আছে যে আপুনি যিমানেই মহান প্ৰভাৱশালী ব্যক্তি নহওক কিয়, আপুনি সাধাৰণ মানুহক কৰা প্ৰতাৰণাই আপোনাৰ ধ্বংসৰ সকলো দুৱাৰ মুকলি কৰি দিয়ে। ভগৱান শ্ৰীকৃষ্ণই কৈছে মানুহ কেতিয়াও অহংকাৰী হ'ব নালাগে। ই মানুহক অনুচিত সকলো কাম কৰিবলৈ বাধ্য কৰে। শেষত এই অহংকাৰ ধ্বংসৰ কাৰণ হৈ পৰে। গতিকে জীৱনত যিমান পাৰি অহংকাৰ এৰি চলিব লাগে। বন্ধু বান্ধৱীসকল, ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই কোৱা এই উপদেশ বাণীসমূহ যদি আপোনালোকে শুনি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি কথাখিনি আনকো শুনোৱাৰ চেষ্টা কৰিব। ধন্যবাদ।